নমস্কাৰ, স্বাগতম জনাইছোঁ মিতালী চহৰীয়া ইউটিউব চেনেললৈ। আৰু মই আজি যাত্ৰা কৰিছোঁ বাছত ঘৰলৈ বুলি, কাৰণ আজি আমাৰ চিপাঝাৰত এটি বিশেষ অনুষ্ঠান আছে। মই কি অনুষ্ঠান আছে আপোনালোকক দেখুৱাই থাকিম, গতিকে ভিডিঅ'টি শেষলৈকে জড়িত হৈ থাকিব। আহক মোৰ লগত যাওঁ। আৰু আহি মই ঘৰ পালোঁ। দেখিছে মই আহিয়ে একদম কামত লাগি গৈছোঁ। আচলতে মানে দেৰি হৈছে আজি, যিহেতু আলহী আহিব আমাৰ ঘৰলৈ আৰু এটা বহুত ডাঙৰ অনুষ্ঠান আছে। কি অনুষ্ঠান আছে আপোনালোকে শেষলৈকে চালে গম পাব। আৰু আহিয়ে মাত্ৰ মই কাপোৰে চেঞ্জ কৰা নাই, ভৰি হাতখিনি ধুইছোঁ আৰু মই কামত লাগি গৈছোঁ। জমনি আলহীবিলাকৰ ইমানেই অহা যোৱা, মানে এতিয়া আলহীয়ে আহি মানে মোক চিনি পোৱা নাই, কৈছে মানে কাম কৰা মানুহজনী ক'ৰ পৰা আনিছে। আহি কিনে কৈ আছে বোলে কাম কৰা মানুহজনী ক'ৰ পৰা আনিছে। তাৰপিছতে চিনাকি হওঁতে এইজনী ঘৰৰ ছোৱালীজনী। আচৰিত দেখিছে মানে আজিকালি মানুহৰ সম্পৰ্কবোৰ মানে কেনেকুৱা হৈ গৈছে, যেতিয়া অহা যোৱা নোহোৱা হৈ গৈছে, মানে চিনাকিবিলাকো নোহোৱা হৈ গৈছে। গতিকে সেই সূত্ৰে আজি এই অনুষ্ঠানটোক লৈ কিনে আমাৰ ঘৰলৈ আহিছে বহুত মানে আমাৰ পুৰণা আলহীবিলাক, মানে ঘৰৰে মানুহ। অহা যোৱা সম্পৰ্কটো অলপ দূৰ হৈছিলে অহা যোৱাটো, এতিয়া আহিছে আৰু আজি মানে এটা যিহেতু পৰ্ব আছে সেইটো উপলক্ষে। আমাৰ নিহাৰ একদম পূৰা লাগি গৈছে আদা নেহৰুত। আৰু সেইফালে আমাৰ কিটচেন বাবু নাই, এতিয়া মাষ্টাৰ চেফ ওলাই গৈছে আৰু মই আছোঁ হেল্পাৰনী লাগি আছোঁ জিকা ভুলতে। বাৰু এতিয়ালৈ হোৱা নাই জিকা ভুল কটা। লাগি গৈছে মাংসত, নহয় মাছত যাব এতিয়া। মাছ ভাজিব লৈছে তেখেতে। দেখিছে একে শাকৰ পৰা কটোৱালৈকে চব মানে আজি খাদ্যত দেখাই থাকিম, শেষলৈকে চাই থাকিব মিতালী চহৰীয়াৰ ইউটিউব চেনেল। এনেদৰে আমাৰ মানে মাষ্টাৰ চেফে পানী খায়। বাউন্সাৰ লাগিলে ক'ব আপোনালোকে, এইজন আছে আমাৰ বাউন্সাৰ। এয়া হৈছে লোকেল চিকেন, মানে লোকেল চিকেনকে আনিলোঁ কাৰণ যিহেতু বহুত গৰম। মাছ ফ্ৰাই কৰি আছে আমাৰ পৰাগ কুমাৰ চহৰীয়া, মিষ্টাৰ পৰাগ কুমাৰ চহৰীয়া। আৰু ক'ত কি আয়োজন চলি আছে মই দেখুৱাই আছোঁ। আমাৰ একদম নিহাৰ ৰাতিপুৱাৰ পৰা লাগি গৈছে ইয়াত আদা নহৰুত। আৰু ইয়াত দাইলটো ইয়াতে উতলি আছে। দাইলত মানে নাই হোৱা। ঢেকীয়া মানে আয়োজনবিলাক দেখাই থকা হৈছে। এইবিলাক আমাৰ আলহী আহি পাইছে বৰ্তমান, আৰু আমাৰ একদম ফাদাৰ পূৰা বহি লৈছে আজি কথা পতাকৈ। আৰু এই আমাৰ ভণ্টি আহি গৈছে, এতিয়া তাৰমানে তাইক পাকঘৰত সোমাই দিয়া হ'ব। অলপ সময় ৰেষ্ট ল'ব দিছোঁ। আৰু এতিয়া আমাৰ কি হ'ব, খুৰীটো বাইদেউ দেৱদাহঁতৰ এজনীকেও ফালে কৰা মানুহ আমাৰ দেখিছে আহি গৈছে, একদম খাইছে আৰু আমৰি আছে পূৰা। এনেই নাথাকে আৰু চব কামত ব্যস্ত, মানে মই কিজনী ঘূৰা ঘূৰি কৰি আছোঁ। তাকেতো খুৰীদেউহঁতৰ আঠটানি। খুৰীদেউ মানে মাকৰ ঘৰত যাব আৰু এতিয়া খুৰীদেউহঁতৰ মাকৰ ঘৰো আছে বাৰু ইয়াতে। এই হিৰকো যাব এতিয়া। আমাৰ আলহী তাৰমানে বিদায় লোৱাৰ পৰা হ'লে খোৱা লোৱা নহওঁতে অকল চাহটোহে খালে মাত্ৰ আমাৰ তাত। মানুহবিলাক ক'ত গ'ল? আমাৰ খুৰীদেউ আজি বৰ ধুনীয়া একদম বোৱা কাপোৰ পিন্ধি আহিছে, ঘৰতে বোৱা। এখেতে একদম নিজে এইবিলাক ধুনীয়া ধুনীয়া কাপোৰ বোৱে, কিন্তু আমাক হ'লে নিদিয়ে, নিজে পিন্ধে বৰ ধুনীয়া ধুনীয়াকৈ। আৰু আমাৰ মা একদম পূৰা ৰঙিলী হৈ আহিছে। এনে দুজনী বোৱাৰী পাইছেতো, আৰু সেইকাৰণে মানে ৰঙিলী হৈ থাকে আৰু ডেকা হৈ যাই আছে। দেখিছেনে নাই? আমি ডেকা কৰি দিছোঁ, তাৰমানে আমি ঘৰত নাখোজে সেইকাৰণে মাক ডেকা কৰি দি আছোঁ। আৰু এই আমাৰ কাৰুণিকা বাইদেউ বহুত ভাল লাগিলে একদম এনেকৈ অহাৰ কাৰণে। চব্জি সিজি আছে পাকত, আৰু এয়া হৈছে জুই মানে হেৰি কৰি আছোঁ আৰু ভাতৰ কাৰণে জুই ধান দি বহাই দিয়া হৈছে। আৰু এয়া মাছ ফ্ৰাই হৈ গ'ল, এয়া মাছ ফ্ৰাই। এতিয়া লেবেৰা লাগি আছে পূৰা একদম। আৰু চুৰাটো দিব লাগিব এতিয়া, চুৰা আৰু এয়া মানে দৈ আৰু বনি চাউলৰ জলপান, মানে বৰা চাউলৰ জলপান। আৰু এই খুৰীদেউ লাগি গৈছে ঢেকীয়া শাকত, ঢেকীয়া শাক ৰান্ধি আছে পূৰা। আজি শাকে ভাতে এসাঁজ গোটেই আমাৰ ঘৰৰ পৰিয়ালৰ লগত। আৰু আমাৰ আইজনী একদম পূৰা ব্যস্ত হৈ গৈছে অহাৰ পৰা, আৰু আমাৰ এই বৌ বঢ়িয়া। আৰু মই এইবাৰ জলপানত মানে জলপানটো নাখালে আধৰুৱা হ'ব, মানে দেউলৰ খোৱা, সেইকাৰণে এবাৰ মই মানে জলপানত বহিছোঁ আৰু চাহ খালোঁ ধুনীয়াকৈ।
দৈ গাখীৰটো একদম ধুনীয়া টেষ্টি আচলতে গৰমত দৈ খাব লাগে মই দৈ তেনেকৈ নাখাওঁ কিন্তু আজি মানে খালোঁ আৰু এইটো পৰ্বৰ কাৰণে সেইকাৰণ সুদা জলপানটোহে ভাল নালাগিব যে দৈ চুৰা আমি গৰমত চুৰা কওঁ আৰু বনি চাউলৰ জলপান মস্তি একদম টেষ্টি তামোল কাটিবলৈ মানুহ লাগিলে আমাক ক'ব পাৰে তামোল কাটা মানুহ তামোল কাটিব লগাই দিছোঁ একদম পূৰা আৰু এইটো আমাৰ দাদা চাহ খাই বহি আছে চাহ মেইন মোৰ ছাবস্ক্ৰাইবাৰ দেই মানে ছাবস্ক্ৰাইব কৰিছে ভাল লাগিছে আহিছে আজি আমাৰ ঘৰত আলু ৰেডি গোটেইখিনি ৰেডি হৈ আছে আৰু এতিয়া আমাৰ হ'ব ইয়াতে মাংস জিৰা জালুক টমেটো চচো দিবি নেকি আৰু আমাৰ এয়া হেল্পাৰ গাজৰি আৰু আমাৰ পুতু লাগি আছে খানাত মানে সিয়ে আজি পাগত মানে মাৰ দ্বাৰ আছে ইটো সিটো আৰু চবখিনি দিয়া মেলা কামখিনি মাৰ লগতে ময়ো গৈছোঁ এক পাক দুই পাক আৰু আমাৰ আলহী আহিছে ভাল লাগিছে দাদা আহিছিলে দাদা আহি কিনে আকৌ আলহী খাব গৈছে মানে ওচৰে পাঁজৰে বহুতবিলাক আলহী আছে নহয় এই চান্সতে মানে মাত দিব আৰু চবকে এনেকৈ মাত দিবলৈ গৈছে মাংস নোখোৱাৰ কণীও আছে এটা কণীও খাব পাৰিব এইটো মাংস নোখোৱাৰ কাৰণে কণী বনাই থকা হৈছে মাংসত কি হালধি দিয়া নাই নেকি দেচোন বাৰু আজি তোৰ বাগতে খাওঁ কি টেষ্টি হয় বেলেগ স্পেচিয়েল বাওঁহতীয়া লাৰি আছে লেবেৰা এতিয়া উতলা পানী দি থৈ আহিছোঁ মোৰ হৰি ফেলা পিছত হেৰি কৰিম উতলা পানী দিছে বোলে এয়া হ'ল তেতেলী টেঙা এইবিলাক ওলাব আজি মানে কিমান পুৰণা যিমান পুৰণা তেতেলী হয় মানে এইবিলাক ওলাব ঘোঁৰাবন্ধা দেউলত দেউলৰ শলালে যাব লাগিছিলে কিন্তু সময় নহ'ব চাগে হ'লেও চাওঁ এবাৰ ট্ৰাই কৰিব লাগিব গধূলিলৈ যাব লাগিব আৰু এই হৈছে আমাৰ মহন্ত মানে চিপাঝাৰত মোৰ একদম জন্ম ঘৰখনত আৰু আমাৰ ঘৰত আজি আলহী আহিছে এই মাহত আহিলে আমাৰ মানে নামখলাৰ পৰা আৰু ভাইটিয়ে এনেকৈ লাগি আছে ময়ো ইটো সিটো কৰি কিনে সহায় কৰি দি আছোঁ তাৰপিছত মাদাৰো ইটো সিটো কিবা কিবি কৰি আছে হয়নে হয় দে দাদা আহিছি দে ময়ো 11টামান বজাত আহি পাইছোঁ আৰু ৰাতিপুৱা আকৌ যাওঁ বাইদেউ আহিছি মই ৰাতিপুৱা 11টামান বজাত পাইছোঁ আহি আছোঁ কেতিয়া আহি পাইছি কাৰ বিয়া বিয়ালৈ আহি কিনে এইকেইদিন আছে তাৰমানে একদম তাইৰা বাইদেউ ছোৱালীটোৰ নিচিনা দে যোৱা বাই বাই একদম এইটো আমাৰ AC ৰুম বুলিয়ে ক'ব লাগিব যিহেতু এইটো আমাৰ খেৰৰ ঘৰ একদম আগৰ দিনৰ আচলতে অকণমান বাৰু ৰিপেয়াৰিং কৰিব লগা হৈছে কিন্তু খেৰবিলাক আজিকালি নাপায় যে পাব লাগিলেও বহুত কষ্ট কৰি বিচাৰিব লগা হয় হ'লেও মানে খেৰৰ ঘৰটো ভাঙি কিনে পেলাব দিয়া নাই কাৰণ এইটো ঘৰত যিহেতু বহুতখিনি স্মৃতি জড়িত হৈ আছে আমাৰ আৰু ইমানেই ভাল লাগে গৰমৰ দিনত খেৰৰ ঘৰবিলাক আচলতে যি যোনে থাকি পাইছে খেৰৰ ঘৰত বা খেৰী ঘৰত যোনে থাকি পাইছে সিহঁতেহে বুজি পায় আচলতে খেৰৰ ঘৰৰ মূল্য আৰু ইয়াতে মানে আমাৰ ভাড়াত দিয়ে মানে ঘৰ ছোৱালীবিলাকৰ কাৰণে বিয়া মানে চিপাঝাৰ কলেজত যিমানখিনি ল'ৰা ছোৱালী পঢ়ে মানে আহি কিনে কিছুমান ছোৱালী আমাৰ ঘৰত মানে ভাড়া দিয়ে আৰু এইকেইটা ৰুমে আচলতে ভাড়াত দিয়ে যিহেতু আমি তালৈ চিফ্ট হ'লোঁ সেইটো ৰুমলৈ মাহত আৰু তেতিয়াৰ পৰাই এইটো ঘৰ এনেকৈ ভাড়াতে দিয়ে এইটো ৰুম কিন্তু মই আহিলে মানে এপাহ সময় এতিয়া ভাড়াত দিয়া নাই অৱশ্যে অকণমান ৰিপেয়াৰিং কৰিবলৈ নিদিয়ে এতিয়া এনেকৈ আছে কিন্তু আজি মানে মানুহ বহিবৰ কাৰণে এনেকৈ ধুনীয়াকৈ মায়ে সজাই মানে চকী পাৰি কিনে থৈ দিছে আৰু বৰ ধুনীয়া যে ঘৰটোত বহিবৰ কাৰণে থাকিবৰ কাৰণে আৰু মই আহি কিনে বহিছোঁ আৰু আপোনালোককো দেখুৱাইছোঁ আৰু মাইকে এনেকৈ থৈ দিছে বস্তুবিলাক আচলতে আমাৰ ঘৰত থকা যিবোৰ বাদ্যযন্ত্ৰ আছে বজোৱা সেইবোৰ মাইকে ধুনীয়াকৈ থৈ দিছে মই দেখাই আছোঁ আপোনালোকক আমাৰ ঘৰত থকা বাদ্যযন্ত্ৰসমূহ এয়া হৈছে খোল আৰু এয়া হৈছে নাগাৰা আৰু এইটো হৈছে বন নাগাৰা নামৰ কাৰণে যি বজায় বন নাগাৰা এয়া খোল মানে নাগাৰা সৰু আৰু এয়া আছে ৰাম কৰতাল বুলি কয় এইবিলাক আৰু এইটো হৈছে খুমুখ এইটো খুঞ্জুৰি
আচলতে বহুত গোটেইখিনি অকণমান অকণমানকৈ আছে আৰু এয়া হৈছে তাল এনেকৈ থৈ দিয়া আছে এইটো ৰুমত। আৰু এইটো গিটাৰটো বেয়া হৈছে, গিটাৰটো ভাল কৰিব লগা হৈছে, এনেকৈ থৈ দিয়া। আৰু এইটো একদম স্পেচিয়েল তৰমুজ খাবলৈ ওলাইছে, ঘোঁৰাবন্ধা দেউলৰ স্পেচিয়েল। আৰু অলপ মিঠা হ'ব লগা হয়। এয়া মাংস ফ্ৰাই হৈ আছে, মানে আঞ্জা গোটাৰ পৰা দালি বনোৱালৈকে আৰু মাংস স্পেচিয়েল ৰান্ধনি দালি আৰু মাংস এটা মানে ফ্ৰাই কৰি আছে, এইটো হোৱা নাই, আৰু এটা আছে থৈ দিয়া আছে, এইটো আনিবই হোৱা নাই ইয়ালৈকে, পাকঘৰত থৈ দিয়া আছে, সেইটো আকৌ ইয়াৰ পিছত মানে সেইটো পাকত আনি যাব। মাংস নোখোৱাৰ কণী আমি বাৰীতে দিয়া চিষ্টেম কৰিছোঁ, মাংসৰ লগতে থৈ দিছোঁ মানে। দুটা আছে নেকি? এটা এইটো কি? হৈছে আমাৰ খুৰা, কলাইগাঁৱৰ খুৰা আহিছে দেউল বুলি, আৰু এনেকৈ অহা নহয়, আজি আহিছে, কষ্ট কৰি কিনে ভাল লাগিল অহাৰ কাৰণে। পাইছে বৰ্তমান হাজৰিকাপাৰাৰ পৰা, হাজৰিকাপাৰা নহয়, তেখেতে মঙলদৈৰ পৰা আহিছে, একদম সুদূৰ, ভাল লাগিলে। দাদা আহিব অলপ পিছত, আমাৰ পেহীৰ বোৱাৰী মানে দেই, পৰম্পৰা ৰক্ষা কৰিছে, আহে এখেত, সেইকাৰণে বৰ ভাল লাগে। ঘোঁৰাবন্ধা দেউলৰ দিনা দেখা পাওঁ, সেইকাৰণে ভাল লাগে। বঢ়িয়া, এতিয়া প্ৰসাদ খাই লওঁ। কইনাৰ ভণ্টি, মানে আমাৰে ভণ্টি আৰু গাঁৱৰ আহি পাইছে, একদম আমাৰ আজিৰ মুখ্য অতিথি আহি পাইছে বৰ্তমান আমাৰ ৰভাত সভাত। দাদাই মানে স্পেচিয়েল এনেকৈ, দাদাই মানে চিকেন নাখায় হেনো, মানে মাংসই নাখায় দাদাই, সেইকাৰণে দাদাক এনেকৈ চিম্পুলকৈ দিয়া হৈছে। আৰু চিম্পুলে খানা বহুত মানে বহুত আইটেম নাই মানে। কালাৰটো এনেই কৈছে মানে ধুনীয়া হ'ব যেন, ঠিক 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 কালাৰটো তেনেকুৱা লাগিছে, আৰু ঠিকে আছে আৰু অকণমান উতলিবলৈ দিয়া ন। আৰু আমাৰ প্ৰথম একদম কেনেকুৱা হৈছে দাদা? হা ভাল হৈছেনে? জোলটো খাইছে নাই? মাংস জোলটো খাইছে নাই? আৰু একদম ঢেকীয়া শাক, ঢেকীয়া মচা শাক একদম পূৰা ভাল লাগিছেনে? অঁ, সেইবিলাক বস্তু একদম পূৰা একদম কলপাতত আজি পূৰা মানে গাঁৱলীয়া একদম লগাই দিছোঁ আৰু। আমাৰ ৰীমা বাইদেউ আহি পাইছে, আৰু লগতে আহিছে তেখেতৰ শাহুৱেক, ননন আৰু তেখেতৰ হাজবেণ্ড, আৰু হাজবেণ্ড হৈছে মোৰ ক্লাছ ফ্ৰেণ্ড। ঠিকে আছে নে খানা? চব্জিটো আঞ্জা অঁ অঁ চব্জিটো বেছি ভাল হৈছে নেকি? চব্জিটো মগাত চব্জিটো মগাত চুজি তাই নাখাওঁ আকৌ তেনেকৈ খাইছে। আঞ্জাটা দালি লওঁ, এই মাহেৰি অকণমান দিছোঁ, এইখিনি তাই কি কৰিলা এইগিলা? অঁ, তাইক খুৱাই দিবি, খালা বিস্তি চাৱে আমাৰ সিও নবৰি যাবিছে নাযাবি ইতে তাকাতো বেলেগা আছিল উঠিম দে অলপ পিছত। আৰু খানাৰ দ্বিতীয় টিপ চলি আছে। দ্বিতীয় টিপত এয়া আমাৰ খুৰীদেউহঁতে খাইছে, দেউতা আৰু এয়া বৌ, তাৰপিছত আমাৰ মানে যিখিনি আলহী আহিছিলে তেওঁলোকক আচলতে সোনকালে দিয়া হৈছে। আৰু এয়া মোৰ হাজবেণ্ড, দেওৰ আৰু ভাইটিয়েও খাই আছে, কাৰণ তেওঁলোকে খাই লৈ আকৌ ঘৰলৈ গুচি যাব যিহেতু, গতিকে তেওঁলোকক আপ্যায়ন কৰি লোৱা হৈছে প্ৰথম এয়া দেখুৱাই আছোঁ আপোনালোকক। দাদা আৰু বৌ একদম আমাৰ দীপংকদাৰ সেউজী ধৰণী ধুনীয়া দাড়িখিনিয়ে। এবছৰ মূৰত মামাৰ ঘৰত আকৌ অহা বছৰ আকৌ দেউলত দেখা পাম, তাৰমানে যোৱা বছৰ দেউলত আহিছিলে, এইবছৰ দেউলত আহিছে, আকৌ অহা বছৰ নেক্সট বছৰ মানে মাজত ভালে ভালে থাকক নহওক, হ'লেতো আহিব লাগিব। তাকেতো সময়ত আমি আহিব সময় নাপাওঁ, দেউলৰ দিনা কিন্তু আহিমেই। এইটো উৎসৱৰ দিনা আহিলেই হ'ল, একবাৰ দেখা দিলেই হ'ল। ঠিক আছে, আমি যাওঁ। দে বাই বাই দে। ৰৈ গ'ল, এতিয়া মাহঁত যাব ওলাইছি, এতিয়া দেউল চাব, দেউল চাই উঠি কিনে ঘৰত যাব। বাই বাই, বৰ ভাল লাগিল এনেকৈ আহিব লাগে। আৰু খাওঁৱেই ইহঁতক দি লওঁ, দিনাই ইহঁতক দি আকৌ যাবই লাগব, সেই কাপোৰ আৰু সেইকাৰণে হেৰি সলোৱাই নাই আৰু এনেকৈ আছোঁ।
গৈ যায় দে মাহত যাবি দে পিছে মই আৰু ভাত দংগৈ যায় এইটো আমাৰ বৌ মোৰ কাপোৰ মানে টোপ গাঁঠি দিয়া মানুহজনী দেখুৱাম বাৰু কেনেধৰণে টোপ গাঁঠে দুদিন পিছত দেখুৱাইছোঁ বৰ ধুনীয়া একদম জলুন গাঁঠে দেখিছে নাই কি চাৱনি একদম যাওঁ ভাত খাব লাগব কিবা খাবি কিবা কবি চিনাকি দিবই নহ'ল দেখোন এইটো মোৰ ভনী যোৱাই আৰু এইটো মোৰ ভাই আৰু এতিয়া গামোচা দিয়া পৰ্ব চলি আছে মানে ভাগিনী আকৌ গামোচা দি আছে আমাৰ ৰীমা বাইদেউক নেদে নেকি আকৌ চাবাই দেই ৰীমাক বাদ দিলে এতিয়া মানে সকলোবোৰ যাবলৈ ওলাইছে কাৰণ দৌলৰ যি থলী তাতেও যিহেতু সকলোৱে এপাক সোমাই কিনে যাব আৰু আলহীবিলাকক আমাৰো আপ্যায়ন কৰা গ'ল মানে আপ্যায়ন কৰিলোঁ আমাৰ ফালৰ পৰা আৰু এইজনী মোৰ ভণ্টি আমাৰ একদম বৰ মৰমৰ আছিল কিন্তু ইহঁতে বায়েক বুলি মোক ভালো নাপায় এইগিলা খবৰে নাই এইগিলা বায়েকৰলৈ খবৰ নাই ময়ো খবৰ লৈ থাকোঁ বেজাই ব্যস্ত মানুহ এইগিলা গ'লগৈ পৰিৱেশবোৰ দেখুৱালোঁ আপোনালোকক আজিৰ দিনটো এতিয়া পাৰিলে আমিও এবাৰ দৌল উৎসৱলৈ যাম মানে দৌলৰ থলীলৈ যাম কিয়নো দৌল উৎসৱ চাব লাগে হেনো বহাগ মাহৰ দৌল উৎসৱ চাব লাগে বহাগ মাহৰ দৌল উৎসৱ চালে মাথাৰ ঘূৰণি নহয় বুলি কয় মোৰ ঘূৰণি নহয় মানে এইবিলাক আৰু পৰম্পৰাগত এটা বিশ্বাস আৰু মানুহৰ সেইটো বুলি নহয় যেনিবা এটা উৎসৱ যিহেতু ঘৰৰ ওচৰতে আছে সেইহেতুকে এপাক যাবলৈ চেষ্টা কৰিম আপোনালোককো দেখুৱাবলৈ চাম দেউলৰ পৰিৱেশ গতিকে আমাৰ আজি ঘৰৰ আপ্যায়নৰ যিখিনি আমাৰ আলহী দুলহী আহিলে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ এনেধৰণে সম্পৰ্কবোৰ জীয়াই থাকক মানে সকলো মানুহে ব্যস্ত আজিৰ সময়ত আজিৰ তাৰিখত কিন্তু এনেধৰণে অকণমান সময় উলিয়াই যদি উৎসৱ পাৰ্বণত মানুহবোৰ আলহী খাবলৈ এনেধৰণে আহে বহুতেই ভাল লাগে মনটো তেনে বহুত ভাল লাগিলে সকলোখিনি অহাৰ কাৰণে আৰু সকলো গ'লগৈ আপোনালোককো দেখুৱালোঁ আমাৰ আলহীখিনিক গতিকে কেনেকুৱা পালে জনাব আৰু আৰু এতিয়া আহি উপস্থিত হৈছোঁ আমাৰ দৰং জিলাৰ বিখ্যাত দেউল উৎসৱত আৰু এয়া আপোনালোকক পৰিৱেশ দেখুৱাইছোঁ দেখিছে মানুহ লোকাৰণ্য হৈ পৰিছে আচলতে বহুতেই মানুহ পৰিৱেশো ভাল যিহেতু এয়া আপোনালোকক দেখুৱাইছোঁ অকণমান পৰিৱেশ আৰু বিশেষ সময় ইয়াত নৰম কাৰণ যিহেতু আমি আকৌ ৰাওনা হ'ব লাগিব গুৱাহাটীলৈ কিছু পৰিৱেশ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া লাষ্ট মুহূৰ্তত মেইন বস্তুটো মানে তৰমুজোৱাই হৈছে ঘোঁৰাবান্ধা দেউলৰ বিখ্যাত এটি বস্তু খাবলগীয়া বস্তু গতিকে তৰমুজ আৰু এয়া মোৰ লগত আছে মোৰ মানে ভণ্টি দুজনী মোৰ নননজনী ভণ্টি মাহঁতো আছিলে মা অকণমান আগবাঢ়িলে এয়া পৰিৱেশ দেখুৱালোঁ ইহঁতকো আকৌ দেউল দেখুৱালোঁ আমাৰ লগতে আৰু এতিয়া আমি ঘৰলৈ ৰাওনা হ'ম গতিকে কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব চাই থাকিব মিতালী চহৰীয়াৰ ইউটিউব চেনেল বাই বাই